আজি মানে ফাৰ্ষ্ট বাৰৰ কাৰণে ৰাখি আৰু মই যাম মুভি ডেটত আৰু এজনী ভিডিঅ' বনোৱা মানুহক লগ টিম ধৰিলে বহা এখন মই নিজে বহিম বাৰু চালেই হ'ল তুমি ইয়াতে বহিছা ও এফালে খাচী বিলাহী লৈ ৰাখিহঁতৰ ঘৰলে হাই ৰাইজ মই ওলাই মেলি ৰেডি দেখিছে আজি মানে ফাৰ্ষ্ট বাৰৰ কাৰণে ৰাখি আৰু মই যাম মুভি ডেটত ঘৰতে নাৰায়ণপুৰত মুভি হল এটা আছে তো তাত যাম আৰু আজি ৰিলিজ হৈছে যৌৱনে আমনি কৰে 2 সেইকাৰণে চাবলৈ যাওঁ আৰু কেনেকুৱা কি হয় মই আপোনালোকক ৰিভিউ দিম একদম অনেষ্ট ৰিভিউ আৰু বাকীখিনি কণ্টিনিউ কৰিম তাই সিহঁতৰ ঘৰৰ পৰা ওলাইছে আমাৰ ঘৰৰ ওচৰতে তাইৰো মই ৰাস্তা মূৰলৈ ওলাই যাম আৰু একেলগে যাম দেখাই থাকিম আপোনালোকক চাই থাকক এয়া টমটমত গৈ আছো বাইদেউ ছানগ্লাছ লগাই এখন লৈ আছো মানে ধূলিৰ কাৰণে পালোহি আমি দেখাই আছো আহিটো পাই গ'লোহি কিন্তু অলপ বেছি সোনকালে আহি গ'লো মানে এতিয়া আৰু 20 মিনিট আছে গতিকে অকণমান ৰ'ব লাগিব আমি ইটো কৰি আছো আৰু মানুহচোন আহাই নাই আহিব চাগে আৰু টাইম যিহেতু হৈছে গতিকে চাই থাকিব মুভিৰ ভিতৰত ইমান ভিডিঅ' নকৰোঁ লাগিলে গান কিবা এটা দি দিম কাৰণ এইবোৰতো এলাউ অভিয়াছলি নাই টাৰ্মছ এণ্ড কণ্ডিশ্যনছটো বহুত আছে আমি কাক লগ পালোঁ কাকো লগ পোৱা নাই সুধিছে ভিডিঅ' বনাই জানে নাই আৰু এজনী ভিডিঅ' বনোৱা মানুহক লগ এই আজিকালি ফেচবুকত চবেই ভিডিঅ' বনায় সেইটো কাৰণে য়েছ আৰু আমাৰ বাইদেৱে ক'ত বনায় ইউটিউবত নট ফেচবুক মোৰ ফেচবুক নাই দেই মোৰো নাই মানুহে ফেক একাউণ্ট খুলি থাকে অকল ভেৰি বেড নকৰিব এনেকুৱা পিটিম ধৰিলে হাতটো ইমান ধুনীয়া লাগিছে দেখিবলৈ ধুনীয়া হাতৰ মানুহ সঁচাকৈ ইমান ডাঙৰ লাগিছে নে হাতটো ইমান ডাঙৰ নহয় মোৰ এই মোৰ আছো না পয়া হাত মোৰ ছানগ্লাছো পিন্ধি আহিছোঁ গাইছ কাৰণ মোৰ বহুত বেছি চৰ্দি হৈ আছে চৰ্দি লগা ছানগ্লাছৰ মানে নহয় বুজি পোৱা নাই ৰ'দত ওলালে বহুত বেছিকৈ চকু পানী ওলাই সেইকাৰণে বহা এখন মই নিজে বহিম বাৰু বহা বুলি কেলে কৈছিলি তেতিয়াহ'লে মূৰ্খ কি কিনি আছা মনালিছা পানী বটল কাম পিয়াহ লাগিছে ঘিলি খাতে য'ৰ পৰা মন যায় তোৰ পৰা চাব বিচাৰিলো য'ত মন যায় ত'ত বহিলেই হ'ল মোৰ চালেই হ'ল মানুহ বেছি নাই আমি অলপ কেইজন মানুহ মাত্ৰ 4জন আৰু আহিব লাহে লাহে চলিব আচলতে বেয়া লাগিছে নহয় ইমান গম নাপায় ন মানুহে মানে বেছিকে কিন্তু এনা হেৰি আহিছিলেতো টিম আহিছিলে ইয়ালৈ বিপি লাগিছিল লখিমপুৰ লাহে লাহে চলিব চাগে ৰৌৰ বিনালে এতিয়াও চলি আছে ইয়াত মানুহ অলপ কম হ'ব পাৰে বাট চলি আছে মুভিখন যথেষ্ট দীঘল প্ৰায় 3 ঘণ্টা লাগিলে আৰু মুভিখন ভালেই লাগিলে আপোনালোকেও যাব চাবলৈ অভিনয়বোৰো ভালেই লাগিলে সকলো আৰু সন্ধিয়া লাগিলে এতিয়া আমি দুইজনী আকৌ টমটমত ঘৰলৈ আহি আছো এইফালে খাচী বিলাহী লৈ ৰাখিহঁতৰ ঘৰলৈ মই বাৰু ঘৰতো নামিমগে আৰু এইফালে মই বাকী আমাৰ মুভি ডেট থাকছে আৰু লগ পাই আছো আকৌ বহুত দিনৰ পূজাত চ' বাই বাই মই ওৱানত লৈছিলো নোলালি বাই বাই দেই